friends, welcome to my YouTube channel. মই আজি এই প্ৰথম ষ্টাৰ্ট কৰিছোঁ এই ব্লগ দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ মৰম আশীৰ্বাদ নহলে নহয় মই আজি ঘৰৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টোত কি দেখাম একো ভাবিয়ে পোৱা নাই আজি প্ৰথম ব্লগ ষ্টাৰ্ট কৰিছোঁ অলপ ভয়ো লাগি আছে চাওঁ কি দেখাব পাৰোঁ ঘৰতে কি দেখাম আমাৰ ঘৰৰ পদূলিটো প্ৰথম দেখাই লওঁ এইটো আমাৰ পদূলি এইটো আমাৰ মানে মেইন ৰাস্তা বুলিয়ে ক'ব পাৰি মেইন ৰাস্তাটো এইটো তাৰপিছত এনেকৈ সোমাই আহে এইবিলাক নাৰিকল গছ তামোল গছ এই আম গছ পাণ আছে এইটোৱে হ'ল আমাৰ ঘৰৰ পদূলি এনেকৈ ঘূৰি দিলে পাব এইটো আমাৰ ঘৰ কি আৰু ভঙা পোতা ঘৰ কি দেখাম মই মাৰ ঘৰত আছোঁ বৰ্তমান এইটো আমাৰ ঘৰ এইপিনে সোমাই যাব লাগে আৰু এইপিনে আহি পালোঁ পুখুৰীটো যে দেখাইছিলোঁ পুখুৰীটোৰ পৰা এইপিনে আহি পালোঁ এইখিনিয়ে হৈছে এইখিনি লাষ্ট ইয়াৰ পৰা আৰু আছে কিবা কিবি দেউতাই খেতি লগাইছে এয়া খেতি লাগিছে আৰু খাই আছোঁ বেচিব পৰাকৈ নাই বাৰু ঘৰতে খাবৰ কাৰণে কৰিছে দেউতাই জপনা খুলি দিলোঁ এয়ে আমাৰ খেতি পথাৰ মানে এই ইয়াতে যেতিয়া খালটো খুন্দা হৈছিলে ন তেতিয়া ইয়াতে অলপ মাটি জেচিপি দি মানে খান্দি পেলাই দিছিলে ইয়াতে মানে অলপ এনেই খোৱাৰ কাৰণে জিকা চিকা পানীলাও আৰু কিবা কিবি এনেকুৱাকৈ কৰা হয় খাই আছোঁ আৰু বৰ্তমান এতিয়া ভিডিঅ'টো কি দেখাব পাৰিলোঁ সেইটো মই নাজানো যে মাত্ৰ আজি প্ৰথম ব্লগ বুলি ষ্টাৰ্ট কৰি দিলোঁ মন গ'ল ভাবিছিলোঁ দুদিন দেৰিকৈ ষ্টাৰ্ট কৰিম ভিডিঅ'টো নাই মনটো নামানিলে আজি ষ্টাৰ্ট কৰি দিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব